আজি খানাটো আছে গাহৰি মাংস আৰু গাহৰি মাংস গ্ৰেভি আছে আৰু পিঁয়াজ লগতে জলকীয়া আছে। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে চাই থাকিব, মই খাই যাম। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু শেষলৈকে চাই থাকিব ভিডিঅ'টো। এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো পিঁয়াজ জলকীয়া বহুত টেষ্টি লাগিছে দেই খানাটো আজি।